নমস্কাৰ। আজি আমি সকলোৱে দেখিছোঁ যোৰহাটৰ অৱস্থা কেনেদৰে কৃত্ৰিম বানপানীত আমাৰ সকলৰ মৰমৰ যোৰহাট আজি কেনেদৰে ডুবি আছে। মানুহৰ ঘৰত পানী সোমাই গৈছে আৰু মানুহবোৰ এতিয়া যোৰহাট এৰিবলগীয়া হৈছে। প্ৰত্যেক বছৰ একেখিনি কথা দেখুওৱা গৈছিলে, সপোন, স্মাৰ্ট চিটিৰ সপোন। আৰু সঁচাকৈ আমিও ভাবিছিলো যে গুৱাহাটী, যোৰহাট আৰু বিভিন্ন চহৰ নগৰ আদৰ্শ চহৰ হ'ব, আদৰ্শ নগৰ হ'ব, স্মাৰ্ট চিটিৰ সপোনবোৰ বাস্তৱ হ'ব। কিন্তু কি দেখা পাইছো যে প্ৰত্যেক বছৰ আমি একেখিনি কথা শুনো। বৰষুণৰ ওপৰত গোটেইখিনি নিজৰ দায়িত্ব এৰি দিয়া যায়। চৰকাৰৰ ফালৰ পৰা কথা বহুত বৰষুণ হ'ল, নতুন কথাটো নহয়। ক্লাইমেট চেঞ্জৰ সময়ত বৰষুণ হ'বই আৰু কম সময়ৰ ভিতৰত যথেষ্ট বৰষুণ হ'ব। সেইকাৰণে পৰিকল্পনা লাগে। কিন্তু পৰিকল্পনা আমি ক'ত দেখা পাইছো? ইতিমধ্যে বাজেট আহি গ'ল। এই বাজেটৰ ভিতৰত কৃত্ৰিম বানপানীৰ কাৰণে কিমান টকা পইচা এখন চৰকাৰে দিছে। আৰু কৃত্ৰিম বানপানী মাত্ৰ যোৰহাটৰ সমস্যা নহয়, গুৱাহাটী, ডিব্ৰুগড়, শিৱসাগৰ, আমাৰ চহৰ নগৰৰ ভিতৰত একেই আমি সমস্যা দেখা পাইছো। তথাপিও চৰকাৰে কিমান গুৰুত্ব দিছে আমি সকলোৱে জানো। কৰিব কি লাগে? গুৰুত্ব দিব লাগে মিউনিচিপেল কৰ্পৰেশ্যনক, ফাণ্ডিং বঢ়াব লাগে, কেপাচিটি বঢ়াব লাগে, অফিচাৰ কেপাচিটি বঢ়াব লাগে, ভালদৰে নিয়ন্ত্ৰণ কৰিব লাগে। মিউনিচিপালিটিৰ দ্বাৰা দিয়া যোৱা কণ্ট্ৰেক্টবোৰ, কামবোৰ আৰু ভালদৰে মনিটৰ কৰিব লাগে, ছুপাৰভাইজ কৰিব লাগে। কিন্তু নহয়গৈ। কোঅৰ্ডিনেশ্যন নাই, ফাণ্ডিং নাই, ছুপাৰভিজন নাই, আৰু যাৰ ফলত যিবোৰ কাম হয় এই কামৰ কোনো কোৱালিটি নাই। চৰকাৰৰ ফালৰ পৰা এই সময়ত আমি কি বিচাৰো? একশ্যন, কাম। কথা নহয়, কাম লাগে। আৰু সেইকাৰণে আজি এইখন ভিডিঅ' আমি বনাইছো। ভাবো কেতিয়াবা যদি কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আজি যদি অসমত থাকিলেহেঁতেন, প্ৰথম বাজেটৰ ভিতৰত আমি কৃত্ৰিম বানপানী গুৰুত্ব দি আমি বৃহত্তৰ এটা মিছন আমি তৈয়াৰ কৰিলোহেঁতেন। তথাপিও আজি আমাৰ চৰকাৰ নাই, কিন্তু বিৰোধী দল হিচাপে আমাৰ কিছু কৰ্তব্য আছে। আগন্তুক দিনত আমি প্ৰত্যেক টাউনৰ ভিতৰত, অসমৰ ভিতৰত যিমানবোৰ টাউন আছে, আমি প্ৰত্যেক টাউনত আমাৰ দলৰ মানুহখিনি জনসাধাৰণৰ ওচৰত পঠাই আমি জনসাধাৰণৰ পৰা আমি বুজিবলৈ চেষ্টা কৰিম যে ক'ত কেনেদৰে ড্ৰেইনেজৰ কাম হ'ব লাগে, নালাৰ কাম হ'ব লাগে, ষ্টৰ্ম ৱাটাৰ ড্ৰেইন লাগে। আৰু গোটেইখিনি ৰিপৰ্ট আমি তৈয়াৰ কৰি আমি আগন্তুক দিনত চৰকাৰৰ ওপৰত আমি বাধ্যমূলক কৰাবলৈ এটা পৰিস্থিতি আমি সৃষ্টি কৰিম। মই আশা কৰোঁ এই ক্ষেত্ৰত জনসাধাৰণে আমাক সহায় কৰিব। ইয়াত ৰাজনীতি নাই। আমি অসমৰ উজ্জ্বল ভৱিষ্যত আমি বিচাৰোঁ। যদি আগন্তুক দিনত কৃত্ৰিম বানপানী সমস্যা প্ৰত্যেক চহৰত বা যোৰহাটৰ ভিতৰত প্ৰত্যেক ৱাৰ্ডত কি সমস্যা আছে, এই কথাখিনি যদি আপোনালোকে ডাইৰেক্টলি মোক জনাবলৈ বিচাৰে, তেতিয়াহ'লে মোৰ ইমেইল এড্ৰেছ হ'ল office@gauravgogoi.in। এই ইমেইল এড্ৰেছ যোগেদি মোক মেছেজ কৰক, ইমেইল পঠাওক। যোৰহাটৰ বাসিন্দা হ'লে আপোনাৰ ৱাৰ্ডৰ ভিতৰত কি সমস্যা আছে আমাক জনাওক। আৰু এনেদৰে আমাৰ ইমেইল যোগেদি আৰু বিভিন্ন আমাৰ দলৰ সতীৰ্থসকলক আমি অনুৰোধ জনাইছোঁ। আৰু আগন্তুক দিনত এই কাৰ্যসূচী আমি হাতত ল'ম যে যদি চৰকাৰে নিজৰ মানুহ নপঠায়, মন্ত্ৰীবোৰ নিজৰ পত্নীৰ নামত মাটি কিনাত ব্যস্ত হৈ আছে, ৰাজ্য কেন্দ্ৰ চৰকাৰৰ লগত মিলি মাত্ৰ ডাঙৰ উদ্যোগপতি ক'ত নিজৰ ফেক্টৰী বহাব পাৰে তাৰ বাবে চিন্তা কৰি আছে। আমি চিন্তা কৰিম আপোনালোকৰ বাবে। এই ক্ষেত্ৰত আজি আমি বিচাৰোঁ যে যদি আমি চৰকাৰৰ পৰা কিছু কাম আশা কৰোঁ, আমিও নিজে কাম কৰি দেখাব লাগিব। আজি এইখিনিয়ে কথা ক'লোঁ। বহুত দুখ লাগিছে, দুখিত, আৰু আশা কৰোঁ এই ক্ষেত্ৰত
আমাৰ দলৰ সতীৰ্থসকলক আহ্বান জনাইছো যে যিমান পাৰে এই সময়ত জনসাধাৰণৰ ওচৰত যাওক, সহায় কৰক। যদি কোনোবা ঠাইত খোৱা পানীৰ অভাৱ আছে, ক'ৰবাত যদি স্বাস্থ্য চিকিৎসাৰ সমস্যা আছে, জনসাধাৰণক সহায় কৰক। এয়া হ'ল আমাৰ কৰ্তব্য, এয়া হ'ল আমাৰ কাম।